মাননীয় মহোদয়, মিড ডে মিলৰ যিটো কথা আহিছে, মোৰ জনীয়া সমষ্টিৰ বালিকুৰি আঞ্চলিক হাইস্কুল মিড ডে মিল, মাননীয় মহোদয়, মিড ডে মিল, তাতে মিড ডে মিলৰ কাৰণে ষ্টুডেণ্ট মেনেজিং কমিটিৰ সদস্য শিক্ষকসকলে ডিষ্ট্ৰিক্টত কমপ্লেইন কৰিল যে মিড ডে মিল নোখোৱায়। IS ইনকুৱাৰী কৰি ডিৰেক্টৰ অফিচত ৰিপৰ্ট দিছে আপোনাৰ অক্টোবৰ মাহত। তাতে ISৰ ৰিপৰ্ট মোৰ ওচৰত আছে। চাউল ঘোটালা কৰিছে, ইকো স্পৰ্টছৰ পইচা, এনুৱেল গ্ৰাণ্ট, আপোনাৰ স্পৰ্টছ গ্ৰাণ্ট গোটেইখিনি আত্মসাৎ কৰা বুলি IS ৰিপৰ্ট দিছে ডিৰেক্টৰ অফিচত। 4 মাহ আগত, যোৱা 2 মাহ আগত DRS মিটিং হৈছে। মই ছেকেণ্ডাৰী এডুকেশ্যনৰ ডিৰেক্টৰক কৈছোঁ, আপুনি ৰিপৰ্ট পাইছে নাই? তেখেতে কৈছে পাইছোঁ। এই সব ঘোটালা কৰাৰ পিছত IS ৰিপৰ্ট দিছে ডিৰেক্টৰ অফিচৰ পৰা। 4 মাহ হৈ গ'ল, চাউল ঘোটালা, স্পৰ্টছ ঘোটালা, এনুৱেল ফাণ্ডৰ ঘোটালা, এতিয়ালৈকে কোনো একশ্যন লোৱা নাই। বৰঞ্চ সেই SMDCৰ সভাপতিজনক কেনেকৈ খেদিব লাগে এই সব পৰামৰ্শ অফিচৰ পৰা দি হেডমাষ্টাৰে এইটো কৰি আছে। মাননীয় অধ্যক্ষ মহোদয়, যদি 4 মাহ আগতে ৰিপৰ্ট দিয়াৰ পিছত এইটোৰ ব্যৱস্থা লোৱা নাই, তেতিয়াহ'লে আমি ডাইৰেক্টৰৰ ওপৰত আজিয়ে মই ব্যৱস্থা ল'ম। এইটো আপুনি নিশ্চিত থাকক। আৰু বিষয়টো এতিয়াই মই শিক্ষামন্ত্ৰীক ক'ম, আৰু তেখেতে আজি গোটেই ঘটনাটো চাই কালি সদনক জনাব। আৰু যিজন, যদি আমাৰ ইয়াত ৰিপৰ্টটো পৰি আছে, প্ৰচেছ হোৱা নাই, তাৰ ওপৰত আমি একদম ষ্ট্ৰংগেষ্ট একশ্যন ল'ম। এইটো ক্ষেত্ৰত আপুনি নিশ্চিত থাকক, আৰু ইয়াত কোনো কম্প্ৰমাইজ নহ'ব। মই মাননীয় সদস্যজনৰ প্ৰশ্নত এটা কথা ক'ব খোজোঁ, প্ৰতি বছৰে আমি ইউনিফৰ্মৰ কাৰণে পুঁজি যোগান ধৰোঁ। কিন্তু মই যেতিয়া বিভিন্ন জিলাত যাওঁ, কিছুমান শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলৰ ইউনিফৰ্মটো খুব ভাল হয়, আনহাতে কিছুমান স্কুলত গ'লে ইউনিফৰ্মৰ ষ্টেণ্ডাৰ্ডটো খুব বেয়া হয়। ইয়াৰ পৰা এটা কথাই বুজা যায় যে একাংশই ইউনিফৰ্মৰ পুঁজি খুব ভাল কৰি ব্যৱহাৰ কৰিছে, আন একাংশ SMDCয়ে হওক, প্ৰধান শিক্ষকে হওক, ইউনিফৰ্মৰ টকাটো ভাল কৰি ব্যৱহাৰ কৰা নাই। এই বছৰটোত আমাৰ এটা মিছন হ'ব যে ইউনিফৰ্মটো কেনেকৈ আমি ভালতকৈ ভাল দিব পাৰোঁ। মধ্যাহ্ন আহাৰ ভোজনটোতো থাকিবই, লগত ইউনিফৰ্মো। সেইকাৰণে বিধায়কসকলক মই অনুৰোধ কৰিম যে আপোনালোকৰ অধীনত থকা প্ৰত্যেকখন LP স্কুলৰ ইউনিফৰ্মটো আপোনালোকে ইমান ছাত্ৰ থাকে, কাৰোবাৰ পৰা আপোনালোকে ইউনিফৰ্মটো সংগ্ৰহ কৰিব বা আপোনালোকে চাব। যিকেইটা নিজে গ্ৰেডিং কৰিব যে গ্ৰেড A, গ্ৰেড B, গ্ৰেড C, যিখিনি C কেটেগৰীত আপোনালোকে ইউনিফৰ্ম দেখা পাব যে ইয়াতে টকা পইচা গোটেই খালে, ইউনিফৰ্মৰ কেটেগৰীটো C, তেনেকুৱা আমাক লগে লগে জনাব। এইবাৰ আমি FIRও কৰিম আৰু আমি ষ্ট্ৰংগেষ্ট একশ্যন ল'ম। কাৰণ ইউনিফৰ্ম, ল'ৰা ছোৱালীৰ ইউনিফৰ্ম, মধ্যাহ্ন আহাৰ যোজনৰ টকা আত্মসাৎ, এই বস্তুটোৰ পৰা আমি অসমৰ শিক্ষা জগতক মুক্ত কৰিব লাগিব। গতিকে লোকসভা ইলেকশ্যনৰ পিছত এইটো আমাৰ এটা স্পেচিয়েল মিছন হ'ব। আমি আপোনালোকক কমিটি কৰি দিম, ৰাজহুৱা কমিটি কৰি দিম, আৰু আমি যিমান পাৰোঁ প্ৰেছাৰ আনিম যাতে ইউনিফৰ্মটো ষ্টেণ্ডাৰ্ড হ'ব পাৰে সকলোতে। আৰু আপুনি আজি যিটো ক'লে, মই এতিয়াই শিক্ষামন্ত্ৰী ডাঙৰীয়াক ক'ম যে কালি তেখেতে সদনত ষ্টেটমেণ্ট দিব লাগে। যদি ইমান ডাঙৰ ৰিপৰ্ট অহাৰ পিছত ডিৰেক্টৰেটত 4 মাহ পৰি আছে, এইটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। ইয়াৰ ওপৰত শিক্ষামন্ত্ৰী ডাঙৰীয়াই ব্যৱস্থা লৈ কি ব্যৱস্থা ল'লে কালি সদনক তেখেতে জনাব। যদি আপোনাৰ কথা